গুড মৰ্ণিং এভৰিৱান। ৰাতিপুৱা উঠি ব্ৰাছ কৰি মুখখন ধুই ল'লোঁ। ইফালে ধুনু মাহীয়ে চাহ বনাইছে। আজি বোলে চাহৰ লগত মালপোৱাও বনাই আছে। আমাৰ চাহ ৰেডি। আজি এনেকৈ চাহ খালোঁ। চাহ খাই মাহঁতে কামত লাগিলে। মইনো কি কৰিম, সেইকাৰণে মই পুতলাৰ লগত খেলি আছোঁ। খেলি থাকোঁতে পাপাই ক'লে, দেহা ব'লা পথাৰলৈ যাওঁ। পথাৰত আজি ট্ৰেক্টৰে হাল বাব আহিছে। পথাৰ আকৌ দূৰত নহয় দেই, আমাৰ ঘৰৰ কাষতে। এইবাৰ বোলে পাপাই নিজে খেতি কৰিব, তাতে স্কুলো বন্ধ, মানে গৰমৰ বন্ধ। আপোনালোকে খেতি কৰিছেনে নাই কমেণ্টত জনাবচোন। ঘৰলৈ আহি দেখিলোঁ দুপৰীয়া ভাত সাজ ৰেডি হৈ আছে। এতিয়া মই ভাত খাওঁ দেই। বাই বাই।